Welcome to my another video. Guys, আপোনালোকে আজিৰ thumbnail দেখি নিশ্চয় বুজি পাইছে। Guys, যদি আপোনালোকে আপোনালোকৰ মোবাইলত আধাৰ কাৰ্ড ডাউনলোড কৰিব বিচাৰে তেনেহলে এই ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাওক। তেনেহলে ভিডিওটো আৰম্ভ কৰো। বলক। প্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইলত Chrome ব্ৰাউজাৰ ওপেন কৰিব। Chrome ব্ৰাউজাৰ ওপেন কৰাৰ লগে লগে এনেকে সাৰ্চ বটনত সাৰ্চ কৰিব ওয়েবসাইটত সাৰ্চ বটনত সাৰ্চ কৰিব UDI বুলি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ লগে লগে এনেকে এটা পেজ খোল খাব। এইটো দেখিছে, এইটো হৈছে আধাৰ কাৰ্ডৰ অফিচিয়েল ওয়েবসাইট। এইটোতে ক্লিক কৰিব। এইটোতে ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে এনেকে পেজ এখন খোল খাইছে। খোল খোৱাৰ লগে লগে অলপ স্ক্ৰল ডাউন কৰি তলফালে গুচি যাব। যোৱাৰ লগে লগে দেখিছে ডাউনলোড আধাৰ, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে আৰু এটা পেজ খোল খাইছে। ইয়াতে লগইন বুলি মাৰি দিব। লগইন বুলি মাৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাইছে এন্টাৰ আধাৰ, मतलब আপোনালোকৰ নিজৰ আধাৰ কাৰ্ডৰ নম্বৰটো মাৰি দিব। মই মোৰ আধাৰ কাৰ্ডৰ নম্বৰটো যেটো আছে সেইটো দিছো। যেটো আছে সেইটো সেম আপোনালোকে তেনেকৈ দিব, নকৰিব। মই প্ৰথমে মোৰ আধাৰ কাৰ্ড নম্বৰ দিছো। তাৰ পিছতে যোনটো এটা ক্যাপচা দেখিছে আপোনালোকে, সেই ক্যাপচা যেনেকৈ আছে সেম তেনেকৈ দি দিব। এই ক্যাপচাটো মই দিছো। তাৰ পিছত সেন্ড OTP মাৰি দিব। মাৰাৰ লগে লগে অলপ সময় ধৈৰ্য দিব, টাইম ল'ব। অলপ সময় পিছত OTPটো আহি যাব। ৰ'ব অলপ। মই মোৰ OTPটো আহি গ'ল, মই লিখি মাৰি দিলো মোৰ OTPটো। ৰ'ব। তাৰ পিছত আপোনালোকে OTPটো মাৰাৰ পিছত লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ লগে লগে তাৰ পিছত আপোনালোকে দেখিছে ডাউনলোড আধাৰ। ডাউনলোড আধাৰত ক্লিক কৰিব। কৰাৰ লগে লগে আপোনালোকে দেখিছে এনেকৈ ওলাই আহি গ'ল। তাৰ পিছতে আপোনালোকে ডাউনলোডত আপোনালোকে ক্লিক কৰিব। ডাউনলোড ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকৈ দেখা পাব। ৰ'ব আপোনালোকে ডাউনলোড ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে গো টু ইট মাৰি দিব। তাৰ পিছতে আপোনালোকে এনেকৈ এইটোত আপোনালোকৰ যেটো নাম আছে, নাম মাৰি আপোনালোকৰ আধাৰ কাৰ্ডৰ 2টা বা 3টা নম্বৰ মাৰি দিব। মই মোৰ আধাৰ কাৰ্ডৰ নম্বৰটো মাৰি দিছো। আধাৰ কাৰ্ডৰ নম্বৰ মাৰি দিয়াৰ লগে লগে ওপেন মাৰিব। এই দেখা পাইছে আপোনালোকে মোৰ আধাৰ